চফা কৰিবলৈ বুলি দেউতাই পানী মাৰিছিলে তেতিয়া ইহঁতৰ উৎপাত সেইটো চাওক তাৰ ৰছী য'তে যেনেকৈ বান্ধা থাকে একদম কামুৰি কামুৰি ছিঙে বেয়াত খটাখুৰ হেল্ল' গাইছ মই এঠাইৰ পৰা কোনে আহি পাইছিলোঁহে কাপোৰটো খুলিলোঁ আৰু মুঠে গাহৰি উৎপাত গঁৰালটো দেউতা লাগি আছে গাহৰি গঁৰালত নিষ্পত্তি খানি ভাঙি ইমান উৎপাত সোমাব লৈছে নোসোমাই এতিয়া ফাইনেলি সোমালে বাৰু এতিয়া আকৌ কাম অলপ বাঢ়িল মই ভাবিছিলোঁ পাত ছিঙিম বুলি এতিয়া পাত ছিঙা নহ'ব আৰু কাৰণ এইটো ইয়াৰ কাৰণে গঁৰালটো আকৌ ভালদৰে মেৰামতি কৰিবৰ কাৰণে বাঁহ লাগিব বাঁহ কাটিব যাব লাগিব ইয়াত লাগি আছে দেউতাই ইয়াতে গাহৰিৰ কাৰণে দানা বনোৱা হয় এইফাললৈ এনেকৈ যায় গাহৰি গঁৰাল এইফালে এনেকৈ আৰু ভিউটো ইয়াত তামোল গছ আছে লাও গছ ইয়াত ওপৰত লাও তলত আপোনাৰ এইফালে নল কচু মই কৈছিলোঁ যে মোক কি কয় অফিচলৈ পিন্ধি যোৱা ইউনিফৰ্মটো ক'ত বুলি কৈছোঁ মই অফিচলৈ পিন্ধি যাওঁ ইউনিফৰ্মটো লাগে বিচাৰি পোৱা নাই এইটো আমাৰ ঘৰৰ ফ্ৰণ্ট ভিউ এইটোৱে ৰাস্তা এইফালে এনেকৈ যায় এইফালেও যাব পাৰি এইফালেও যাব পাৰি এইফালে যায় অফিলে চাৰিআলি মৰাণ তেনেকৈ আৰু ওলাই যাব পাৰি তাৰপৰা এইফালে ৰাজগড় কেন্দুগুৰি ঔগুৰি কিবা কিবি সেনেকৈ আছে বাকী মই আজি ঘৰতে এয়া ইউনিফৰ্মযোৰ চেঞ্জ কৰি ল'লোঁ মই অফিচলৈ যাবলৈ মানে কি হ'ল এতিয়া বাঁহ কাটিব যাম কৈছিলোঁ যে তাকে আৰু অফিচ বুলি কৈছোঁ ঘৰত এনে ড্ৰেছবিলাক এনেকুৱা আৰু কাম কৰি থাকোঁতে বাৰু ঠিক আছে ডাইৰেক্ট বাঁহ গছৰ তাতে লগ পাম আৰু তো এতিয়া মই বাঁহ কাটিবলৈ বুলি গৈ আছোঁ আৰু বাৰীফালে সেইয়া বৌয়ে পাত ছিঙি আছে মুখখন ইফালে ঘূৰাই দিলে কেমেৰাত নোলাওঁ বুলি দেখাইছে গাহৰিকেইটা এনেকুৱা উৎপাত গৰম কেনেকুৱা হ'ব পাত ছিঙিম বুলি ভাবিছিলোঁ মানে এইডোখৰ ছিঙিব লগা আছে এইডোখৰ এনেকৈ এইখিনি বাৰু ছিঙা হ'ল এইখিনি এনেকৈ ছিঙিব আছে তাৰপৰা সেইখিনি হোৱাগৈ নাই সেইখিনি হ'ব আৰু এইটো বিভুগাহঁতৰ ঘৰ তাৰপৰা এইফালে বাৰীখনৰ চাৰি বাউণ্ডেৰীটো এনেকুৱা আগতে দেখাইছোঁ ইয়াৰ ভিডিঅ'টোত আৰু বিশেষ কিনো দেখাম এই গছজোপাৰ তলত মই প্ৰায় বহোঁ সেই গছজোপাৰ তলত চকীখনত তাতে ভিডিঅ' কিবা কিবি এডিট কৰি থাকোঁ আৰু এনেকৈ আগতেও বহোঁ বাৰু ভিডিঅ' নবনোৱা আগতে এইটো লুক এইটো মোৰ অফিচৰ ড্ৰেছ তু সমঝা নাই তু সমঝা নাই ইয়াতে বাঁহ কাটিম ক'লে বাঁহ কালি কাটিছিলোঁ কিন্তু কম পৰিল আজি সিহঁতে আকৌ গাহৰিকেইটা কাম বঢ়ালে গৰম যিহে ক'ত উৎপাত নকৰিব সিহঁতকো ঠাণ্ডা লাগে পানীত বোকাত খচিব বিচাৰিছে চাগে গাহৰি গঁৰালটো সম্পূৰ্ণকৈ মেৰামতি কৰা হোৱা নাই সেনেকৈ লৈ ভৰাই থৈছিলোঁ এতিয়া আকৌ সিহঁতক ইয়াত ৱাল মাৰিব লাগিব বা ভিতৰত পানী অলপ থাকিব পৰাকৈ দিব পৰাকৈ তেনেকুৱাকৈ কিবা এটা বনাব লাগিব হ'ব আৰু সেইবোৰ লাহে লাহে এতিয়া বাঁহ কাটিব আহিছোঁ দেউতা অহা নাই আমাৰ বছ পিতাশ্ৰী আহিব বোলে ইয়াতে কোনোবা এখিনি কাটিম বুলি ক'লে জানো কালি আমি এইফালে কাটিছিলোঁগৈ বাৰু কাটাৰ দেখাম বাৰু কাটিলে এতিয়া দেউতা অহা নাই যে মই অলপ দেৰি জিৰণি লৈ লওঁ কাৰণ এঠাইৰ পৰা ময়ো আহি পাইছিলোঁহে মাৰ লগত ওলাই গৈছিলোঁ অলপ যোনটো ৰাস্তা দেখাইছিলোঁ অফিলে চাৰিআলি বা মৰাণ ডিব্ৰুগড় যায় বুলি কৈছিলোঁ যে সেইটো চাইডে গৈছিলোঁ অফিলে চাৰিআলি মাৰ ভাগৰ কিবা আধাৰ কাৰ্ডৰ আৰু বেংকত কিবা কাম অলপ আছিল আৰু তেনেকৈ গৈছিলোঁ
আহি পাইছিলোঁহে মতে গোটেই গাহৰি উৎপাত বোলে গাহৰি ওলাই গ'ল সুমিয়াব পৰা নাই দেউতাই তেনেকৈ আৰু দেউতা অলপ খঙো উঠি গৈছিল দেউতাই এই বাটেদি আহিব আৰু বাৰু বৰ বিশেষ একো নকওঁ মই অলপ জিৰণি লৈ লওঁ ইয়াত চাওকচোন কিমান ঠাণ্ডা পৰিৱেশ খালি চৰাই চিৰিকটিখিনি মাতটো কি ক'ব আৰু ইয়াত এই গছজোপাতে থাকে পুৰা চিঞৰে বাকী আমাৰ বাগানৰ এইডোখৰ ভিউ দেখা নাছিলে এইডোখৰ এইখিনি এনেকুৱা আৰু গোটেই বাউণ্ডেৰীটো ইয়াৰ পৰা এই যিখিনি গছ গছনি দেখিছে সেই কিনাৰৰ পৰা এনেকৈ কৰি সেই গছ গছনিখিনিলৈকে আৰু এইফাললৈ বুলি ক'বলৈ সেই গছ গছনিখিনি হাইয়া বেটাচি আহিছে জিৰণি ল'ম কৈছিলোঁ সেই কথা নহ'বই দেখোন এশডাল বাঁহত 10 টকা এইটো কেতিয়া কথা কাটি লৈছোঁ ৰ'ব এইডাল 100ডাল বাঁহত 10 টকা আচৰিত কথা হয় বহু আগতে মই ধৰিম ৰ'ব দেই বাঁহডাল টালি লৈছোঁ দেউতাক অকলে দিব নোৱাৰি টানিলেনো ওলাই যাব চমুকৈ ওলাব কাটিয়ে লওঁ সেইডালো কাটি পেলাবই লাগে ইমান ধুনীয়া বতাহ মাৰিছে বতাহখিনি চালে গম পাব আৰু জিৰণি নল'লোঁ জিৰণি লোৱা হৈ গৈছে বতাহজাক ইমান ধুনীয়া বাকী ইয়াতে বাঁহ কাটি আছোঁ ছিঙিব লাগিছিল পাত খেলি মেলি কৰি দিলে কিবা দুডাল কাটিলোঁ আৰু কেইডালমান কাটিব লাগে কাটি লওঁ মানে কেমেৰামেন বুলি ক'বলৈ নাই এখনটোত মোবাইল এখনটোত বাঁহ কটা বহুত কষ্ট ঠিক আছে কাটি লওঁ দিয়ক মানুহটো অলপ পুতীয়া হ'লোঁ যে আশীবোৰ কিবা জঁপিয়া জঁপিয়া মাৰিব লগাতে হৈছে এই বাঁহডাল তললৈও নানামে টানিলে বাৰু ওলাব অকলে আছোঁ টানিবলৈ লাগি ধৰিব যে সেইটো আখি মাৰিব নোৱাৰোঁ গৰম গৰম মজা পৰিছে দেই সাংঘাতিক গৰম একেবাৰে বাঁহকেইডাল নি মেলি জেগাতে লগ পাম আৰু হে মই নেপালোঁ কথা টেকন'লজিয়া কিন্তু এনেকৈ ইয়াত কোনোবাই ভৰিটো মাৰি দিলেহে দিগদাৰ হ'ব এতিয়া বাঁহবিলাক নি আছোঁ দেই এয়াই আৰু জীৱন মানুহৰ জীৱন দুখ সুখৰ মাজেৰে কৰ্মৰ মাজেৰে চলি যাবই লাগিব কৰিবই লাগিব খাবই লাগিব জীয়াই থকালৈকে টাৰ্ণিংবোৰ বৰ খাটা খাটা আছে চাব লগা হয় ক'ত লাগিব ক'ত নালাগিব অ'কে এতিয়া ফ্ৰী ৰাস্তা গোটেইডাল গৰুকে দিওঁ হাঁহি ধেমালি মাজে আৰু কি কৰিব ভাগৰো লাগিছে গৰমো লাগিছে কৰিবতো লাগিবই এইবিলাক দেউতাই আনিলে আগত মই এডাল আনি থৈ গ'লোঁ বাৰু 3, 4, 5 এফাল আছে দুডালমান ইমান নালাগে মানে ইয়াত আগতে লগাই থোৱা আছে অলপ সেইমতে লগাম বুলি ভাবিছোঁ এইবিলাক যেনেকৈ লগাই থোৱা আছে
এনেকৈ নিদিওঁ মানে ডাইৰেক্ট খুটা পুতি দিম আৰু কুকুৰা গাহৰি গঁৰালত। সেয়া দেউতা আকৌ শাকবাৰীত সোমালেগৈ এবাৰ। এইখন কালিও বাঁহ কাটিছিলোঁ, কিন্তু এই কামটো এনেকৈ কৰিব লাগিব বুলি গম পোৱা নাছিলোঁ। আজি ঘপককৈ হৈ গ'ল। কালি কটা বাঁহখিনি ইয়াত লগালে। এতিয়া গৰম যিটো পৰিছে, গৰমৰ কাৰণে ইয়াতে কাজি নেমু আছে, কাজি নেমু খাব লাগিব নিমখৰ লগত। ছিঙি লওঁ। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ এনেধৰণৰ কিছুমান জমনি ফানি সকলো ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। এয়া আৰু ঘৰৰ কিবাকিবি ভিডিঅ'ই দেখাম, বিশেষ বৰ তেনেকৈ বেলেগ একো দেখাব নোৱাৰোঁ। আশা কৰোঁ সকলোৱে যদি মৰম মৰম দেখায় তেতিয়াহ'লে এদিন নিশ্চয় ভাল কিবাকিবি কৰিবলৈ চাম। মজা। গৰমটো এতিয়া খেদি ল'লোঁ বুলি ক'ব লাগিব। নেমু চেপি খাই ল'লোঁ। এতিয়া মোৰ কামখিনি যিখিনি অলপ বাকী আছে সেইখিনি কৰি লওঁ। একেবাৰে আপোনালোকক লগ পাই আছোঁ, দেখাম কেনেদৰে বনাইছোঁ বা কি কৰিছোঁ চাব। সেইখন দেখিছে কৰথোন, সেইখনেনো কিনো কাটিম। সেইখনে এপিচ কাটিম, এখনে দুপিচ কাটিম, এখন নগাটা বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি ক'ব। তাহাৰো ঢেৰ ভিডিঅ' নাম আছে যে, সেইকাৰণে আৰু তাৰপৰা সেইখিনি পিচ কাটিলোঁ। আৰু বেছি কাটিব নালাগে, অলপ কাটিব লাগে। কাটি লওঁ। কাটি লোৱাৰ পিছত কেনেদৰে বনাওঁ কি কৰোঁ দেখাই আছোঁ বাৰু আগলৈ ভিডিঅ'ত। এইখিনিতে এনেকৈ দিম আৰু বাকী যিবিলাক বাঁহ দেখিছে সানি পেলাই পুতি দিম আৰু একেবাৰে ভিডিঅ'টো শেষত লগ পাই আছোঁ। মানে কেনেকুৱা দেখিছে তেনেকৈ দেখাম আৰু অলৰেডি মই কৈয়ে দিলোঁ কেনেকৈ বনাম। দেখিবলৈ এনেকুৱা হৈছে আৰু এইফালে আৰু অলপ আছে। সিহঁত দুটাই কথা পাতিছে মানে কি কৰিছে কি বনাইছে ওলাব নিদিয়ে। দেখিছ কৈছে ঘামি টুপি এটাই চোলাটো খুলি ল'লোঁ। গৰম উঠি আছে বাৰু, কামখিনি কৰি লওঁ তাৰপিছত লগ পাম। এইফালে মই কাম লাগি থাকোঁতে এইফালে মায়ে কচু কাটি আনিলে, শেষ হৈ গ'ল বাৰু প্ৰায়। এনেদৰে মোৰ ভিডিঅ' চাই থাকিবলৈ, ঘৰতনো কি কৰোঁ কি নকৰোঁ বা কিহতনো বিজি হৈ থাকোঁ, সেনেকুৱাই কিছুমান ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ফাইনেল লুকটো চাওক এবাৰ। এইটো ফিনিচিং এনেকুৱা হ'ল। ওখৰ চাপৰ হ'ল বাৰু খুঁটাকেইটা, আমাৰ আঙুলিৰ মানে হাতৰ আঙুলিৰ দৰে, একো নাই। আৰু ইয়াৰ মেইন কথাটো হ'ল ৱালেৰে মাৰিম বুলি ভাবিছিলোঁ ইয়াত। সেইকেইদিনত যেতিয়া প্লাষ্টাৰ মৰা আছে বাৰু, সেইকেইদিনত মানে কি হ'ল বৰষুণ দি আছিল, থাকি গ'ল। ঠিক তেনেকৈ থাকিয়ে গ'ল আৰু তাৰপৰা এতিয়া এনেকৈ থাকক, কেইদিন চলে। আৰু মানে ইয়াতে ৱাল মাৰি পেলাই বাউণ্ডেৰীটো অলপ ডাঙৰ কৰিম। এতিয়াতো দুটাহে লৈছোঁ, পিছলৈ আৰু ভাবিছোঁ যে অলপ ডাঙৰ কৰিম বুলি। তো এয়াই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।